অভিমান্য অভিমান্য বুলি কোৱাৰ লগে লগে সেই মহাভাৰতৰ অভিমান্যুলৈ মনত নপৰেনে যি গৰ্ভত থাকোঁতেই চক্ৰবেহুৰ ভেদাৰ কথা শুনিছিলে আৰু সেই চক্ৰবেহু ভেদি কেনেকৈ ওলাব লাগে সেইটো নুশুনিলে আৰু তাৰ প্ৰতিফলন স্বৰূপে তেওঁ নিজৰ জীৱন তাতে ত্যাগ কৰিলে। এনেকুৱা এজন অভিমান্য অসমীয়া চিনেমাৰ জগততো আহি আছে যি নিজৰ শত্ৰুখিনিক চক্ৰবেহুত সুমুৱাই তেওঁ কেনেকৈ শত্ৰুৰ পৰা বদলা ল'ব লাগে, শত্ৰুৰ পৰা প্ৰতিশোধ ল'ব লাগে সেই বিষয়ে তেওঁ এই চিনেমাখনত অসমীয়া অভিমান্যুজনে দেখুৱাই দিব। সেইজন হৈছে কমল লোচন ডেকা। ইতিমধ্যে অভিমান্যু ট্ৰেইলাৰ ৰিলিজ পাইছে আৰু ট্ৰেইলাৰ ৰিলিজ পোৱাৰ লগে লগে মানুহৰ আদৰ পাবলৈ সক্ষম হৈছে। ইতিমধ্যে ট্ৰেইলাৰটোৱে 8 লাখতকৈও অধিক ভিউজ অতিক্ৰম কৰিছে। 15 নৱেম্বৰ যিদিনাখন আছে এই 15 নৱেম্বৰৰ দিনাখন এই চিনেমাখন চিনেমা হলত ৰিলিজ পাব। ট্ৰেইলাৰটো চাই কাহিনীটো কেনেকুৱা হ'ব, আপুনি কেনেকুৱা এখন চিনেমা চাবলৈ পাব তাৰ কিছু আভাস আপোনালোকক আজি দিবলৈ চেষ্টা কৰিম। কাৰণ ট্ৰেইলাৰটো চাই সকলোৱে হয়তো ভালেই পাইছে আৰু কিছুমানে হয়তো বুজিয়ে পোৱা নাই যে চিনেমাখনত দৰাচলতে থাকিব পাৰে কি। ছ'চিয়েল মিডিয়াত যেনেকৈ আপোনালোকে দেখাই থাকে যে বৰ্তমান সময়ত কেনেকৈ প্ৰভাৱশালী মানুহে সৰু সৰু মানুহবিলাকক ডমিনেট কৰি ৰাখিব বিচাৰে, তেনেকুৱা এখন ছবিয়ে আপোনালোকে এই অভিমান্যুত হয়তো দেখিবলৈ পাব। 3জন ভাল বন্ধুৰ ওপৰতে হয়তো এই ষ্টৰিটো লিখা হৈছে। স্ক্ৰীন প্লে, ষ্টৰি টেলিং সকলোবোৰ খুব সুন্দৰ হ'ব। আপোনালোকে হয়তো ট্ৰেইলাৰ চাই সেইটো গম পাইছে। 3জন বন্ধু দীপলিনা ডেকা, কমল লোচন ডেকা লগতে আৰু এজন তেওঁলোকৰ বন্ধু যি ট্ৰেইলাৰটোত দেখুওৱা হয় ইলেকশ্যন খেলাৰ ক্ষেত্ৰত। সেইজন বন্ধুক হয়তো তেওঁলোকৰ খাস বন্ধু যিহেতু তেওঁলোকৰ সেই বন্ধুজনৰ জৰিয়তে কোনো প্ৰভাৱশালী ব্যক্তিয়ে যিজন তেওঁৰ অপজিটত উঠিব সেই অপজিটত উঠা ল'ৰাটোৰ বাপেক হয়তো এজন প্ৰভাৱশালী ব্যক্তি, যাৰ প্ৰতিফলন স্বৰূপে কমল লোচনৰ জীৱনত সাধাৰণকৈ চলি থকা জীৱনটো হয়তো খেলি মেলি হৈ যাব পাৰে আৰু সেই সাধাৰণকৈ চলা যি জীৱনটো খেলি মেলি কৰিব তাৰ প্ৰতিশোধ ল'বলৈ এই অভিমান্যু হ'ব আৰু অভিমান্যুৱে কেনেকৈ চক্ৰবেহু ভেদিব সেয়া হয়তো চিনেমাখনত দেখুওৱা হ'ব পাৰে। কেনেকৈ এজন এজনকৈ সকলোকে কিডনেপ কৰি তেওঁ কেনেকৈ প্ৰতিশোধ লয়। আৰু ইয়াতে এজন এনকাউণ্টাৰ অফিচাৰ, পুলিচ অফিচাৰ দেখুওৱা হৈছে, যিজন পুলিচ অফিচাৰে এই সকলোবোৰ কেছ হেণ্ডেল কৰিব আৰু সেই অফিচাৰজনক ইয়াত বহুতে বেছি ডেঞ্জাৰ ৰূপে দেখুওৱা হৈছে, যাৰ নাম হৈছে দেৱজিৎ মজুমদাৰ। তেওঁৰ এক্টিং আমি সেই অতীজৰ পৰাই দেখি আহিছোঁ আৰু সেই অতীজৰ পৰা দেখিছোঁ যে তেওঁ কি ধুনীয়া এক্টিং কৰে। আৰু আজি আপোনালোকক জনাই দিওঁ যে এই চিনেমাখন হয়তো 100 টকা দি পেলাই আপুনি যেতিয়া চাবলৈ যাব আপোনাৰ সেই 100 টকাটো কোনো ধৰণৰ যে অলাগতিয়াল খৰচ হোৱা নাই তেনেকুৱা হয়তো আপুনি ওলাই আহি অনুভৱ কৰিব। কাৰণ চিনেমাখনৰ সৈতে যিমানবোৰ মানুহ জড়িত হৈ আছে প্ৰত্যেকবোৰ মানুহে খুব সুন্দৰকৈ চিনেমাখন কৰি উলিয়াইছে। গতিকে ট্ৰেইলাৰটোৰ জৰিয়তে আপোনালোকক কৈছোঁৱে যে কেনেকুৱা ধৰণৰ হ'ব আৰু জুবিন দাৰ মিউজিক আৰু গান যিহেতু আছে ইয়াতে, গতিকে সকলোবোৰ খুব সুন্দৰ হ'ব। মিউজিক শুনি আমি গম পাইছোঁৱে যে চিনেমাখনৰ মিউজিকো খুব ধুনীয়া হ'ব। ইতিমধ্যে জুবিন দাৰ এটা গান হয়তো আমি শুনিবলৈ পাইছোঁ, লগতে ইয়াতে প্ৰবীণ বৰাৰো এটা গান আছে। গতিকে আপোনালোকে গানটো শুনি গম পাইছে যে অসমীয়া চিনেমাত গানৰ হয়তো অভাৱ নহয় বা গানে আমাক ডিছএপইণ্ট নকৰে। গতিকে আপোনালোকে সেইটো ফালৰ পৰা যদি চাই চিনেমাখন বহুত বেছি ভাল হ'ব। গতিকে এখন ভাল চিনেমা অসমীয়া চিনেমা হললৈ আহি আছে, চাবলৈ কিন্তু আমি যোৱাটো খুবেই বেছি উচিত। গতিকে ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু চিনেমাখন চাই কেনেকুৱা পাম বা কি কি বেয়া আছে বা তাৰ ল' ফল্ছখিনিও আমি চেষ্টা কৰিম চিনেমাখন ৰিলিজ হোৱাৰ পাছতে আপোনালোকলৈ অন্য এটি ভিডিঅ' প্ৰস্তুত কৰি উলিয়াবলৈ। তেতিয়ালৈকে আপোনালোকে আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকক।